হাই বন্ধুসকল, কি খবৰ? সকলোৱে নিশ্চয় ভালে আছে। আজি মই আন এটি ভিডিঅ' লৈ আপোনালোকৰ লগত আহিছোঁ আৰু এই মোৰ লগত বাবু আৰু মই আছোঁ। আমি বজাৰত আহি আছোঁ, তো ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বজাৰ আহি পালোঁ আৰু কিবা অলপ মাংস কিনি মাংসৰ বজাৰত আহিছোঁ। কি খাইতেছি এয়া জিৰা গুড়ি আৰু এই হ'ল নহৰু, আদা নহৰু। এইখিনি হ'ল জলকীয়া 6টা লৈছোঁ। এই দুটা হ'ল শুকান জলকীয়া আৰু 2টা তেজপাত আৰু ধনিয়া পাত। এইখিনি 4টা আলু মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু এইখিনি হ'ল পিঁয়াজ লৈছোঁ 6টা ডাঙৰ ডাঙৰকৈ কাটি লোৱা হৈছে। আৰু এইখিনি হ'ল আধা কিলো চিকেন। হাই, আজি মই জুইত মাংস বনাম। এতিয়া তেলখিনি গৰম হৈছে, ইয়াত পিঁয়াজখিনি দি দিম। তেজপাত 2টা দি দিলোঁ। পিঁয়াজখিনি গৰম হৈ গৈছে। শুকান জলকীয়া 2টাও দি দিলোঁ আৰু কেঁচা জলকীয়া 2টা দি দিলোঁ। এতিয়া মাংসখিনি দি দিলোঁ। আৰু আলুখিনিও দি দিলোঁ।
1 মিনিট ষ্টপ কৰা। নিমখ দিলোঁ 2 চামুচ, হালধি গুড়ি দিলোঁ 1.5 চামুচ, ভালকৈ হালধি নিমখখিনি লগ হৈ যোৱাকৈ লাৰি দিলোঁ অলপ। গোটেইখিনি মিলাই ল'লোঁ। জুইত ৰন্ধাত মোৰ বেছি প্ৰেক্টিছ নাই, তথাপি আজি অলপ ট্ৰাই কৰি চাওঁ কি হয়। মিনিটমান মাংসটো ভজা হ'ব লাগিব। এইখিনি মাংসখিনি অকণমান লৰাই দিওঁ, নহ'লে তলত লাগি যাব পাৰে। আৰু ইয়াত অলপ ধনিয়া পাতকেইটা দি দিলোঁ। আৰু অকণমান পানীটো কমি যোৱালৈ ভজা হ'ব লাগিব মাংসখিনি। এইখিনি হ'ল আদা নহৰু আৰু এইখিনি জিৰা। জুম বন্ধুসকল চাওকচোন কি ধুনীয়া হৈছে মাংসটোৰ কালাৰ। গোটেই মছলাখিনি লগ হৈ গৈছে। এতিয়া মাংসটো ভজা হৈ গৈছে। অলপমান ইয়াতে পানী দিম। ফ্ৰাই হৈ গৈছে ভজা। আৰু আমি টেষ্ট কৰি পিছত জনাম কেনেকুৱা হ'ল। বন্ধুসকল
এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে কমেণ্টত জনাব। মজা বঢ়িয়া হৈছে। তো বন্ধুসকল, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আৰু পিছত নতুন নতুন ভিডিঅ' লৈ আৰু আহি থাকিম। বাই।